যে আমাৰ এই মহিলা পখৰাৰ অন্তৰ্গত আমাৰ তামোলপুৰ জিলা সমিতিৰো মহিলা পখ আছিল, কিন্তু বিগত সময়ছোৱাত বিভিন্ন কাৰণত আমাৰ কিছু দুৰ্বলতাৰ কাৰণে বৰ্তমান সময়ত ABMCৰ মহিলা পখটো কিছু নিষ্ক্ৰিয় হৈ আছে। আমি মাৰ্চ মাহৰ ভিতৰত মহিলা পখটো গোটেই ব্ৰিটিছতে আমি পূৰ্ণাংগ ৰূপ দিম। মই আশা কৰিম নৱনিৰ্বাচিত তামোলপুৰ জিলা সমিতি আৰু কুমাৰীঘাটা আঞ্চলিক সমিতিয়ে এই বৃহত্তৰ তামোলপুৰ তথা কুমাৰীঘাটা অঞ্চলত আমাৰ উঠি অহা মহিলা সমাজক আগবঢ়াই নিয়াৰ উদ্দেশ্যে মহিলা পক্ষৰ আঞ্চলিক সমিতি জিলা সমিতি গঠন কৰি আমাৰ যি সৰ্বাত্মক শৈক্ষিক সামাজিক সংগ্ৰামখন আগবঢ়াই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব। আৰু ইয়াত আমাৰ মাজত উপস্থিত থকা সমূহ আজি যি আমাৰ বিনামূলীয়া পাঠদান অংশগ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলক মই আহ্বান জনাইছোঁ। মই শপতনামা পাঠ কৰিবলৈ ওলাইছোঁ। আটাইয়ে নিশ্চয় নিয়মাৱলী গোটেইখিনি জানে, তেনেকৈ শপত বাক্য আমি যেনেকৈ পাঠ কৰোঁ তেনেকৈ অৱলম্বন কৰিছোঁ। ইয়াতে মই বুলি কোৱাৰ লগে নিজৰ নামটো ক'ব, পিতা বুলি কোৱাৰ লগে নিজৰ পিতাৰ নাম, গাঁও নিজৰ গাঁওখন ক'ব। নৱগঠিত তামোলপুৰ জিলা সমিতি যোনে তামোলপুৰ জিলা সমিতি বুলি ক'ব, যোনে আঞ্চলিক কুমাৰীঘাটা আঞ্চলিক সমিতি বুলি ক'ব। তাৰপিছত নিজৰ পদবী বুলি ক'ব, তাৰপিছত মই যি কৈ যাম তাৰ মোৰ পিছে পিছে কৈ গ'লে হ'ব, ঠিক আছে? সদবিডিচি সংখ্যালঘু ছাত্ৰ সন্থা শপত বাক্য পাঠ। মই পিতা, গাঁও, থানা, জিলা, নৱগঠিত হিচাপে আল্লাহ তাআলাৰ নামত শপত গ্ৰহণ কৰোঁতে মই সদবিডিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ সংবিধানৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস